everyone, welcome back to our YouTube channel. কি খবৰ আপোনালোকৰ? আজিও পৰিছে স্নো মানে এসপ্তাহ পৰা নাছিলে কিন্তু আজিও পৰি আছে। আজি পৰিছে যদিও মানে খুব পাতলকৈ পৰিছে। ভিডিঅ'ত মই দেখুৱাব নোৱাৰিম মানে নুঠিব ভিডিঅ'ত, সেইটো কাৰণে এনে দেখা পাইছোঁ আৰু। পিছে এতিয়া দুপৰীয়া মই খুৱাবলৈ কিবা এটা বনাই আছোঁ আৰু তাৰে লগতে মই ভাবিছোঁ আজি মই অকণমান আপোনালোকক ইয়াতেতো গম পায়ে আপোনালোকে ইয়াতে ইউৰোপত খ্ৰীষ্টমাছৰ ভাইব হৈ গৈছে আৰু আমাৰ আগৰ ভিডিঅ'টো চাইছে যদি গম পাইছে পুৰা চবফালে মানে খ্ৰীষ্টমাছ হৈ গৈছে। সেইকাৰণে ভাবিলোঁ আমি যোৱা বছৰ খ্ৰীষ্টমাছ ট্ৰী এজোপা আনিছিলোঁ, এইফালে থৈ দিছিলোঁ, আনিছোঁ অকণমান মই ডেক'ৰেট কৰিলোঁ কিন্তু মানে অকণমান কমি হৈ আছে। সেইকাৰণে ভাবিছোঁ আৰু অকণমান ডেক'ৰেশ্যনৰ প্ৰয়োজন হৈ আছে, সেইবুলি আৰু অকণমান ডেক'ৰেশ্যনৰ বস্তু আনিম। এই য'ৰপৰা বস্তু আনিম সেই দোকানখন দেখুৱাম। দোকানখন এনেকুৱা ভাল লাগে, মানে মোৰ কি ধুনীয়া হৈ থাকে খ্ৰীষ্টমাছ, পুৰা খ্ৰীষ্টমাছ ভাইব হৈ থাকে। চ' আজি বুলি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। আজিৰ দিন দুপৰতে চাওক ডাঙৰ ক্ৰুজ এখন গৈ আছে। এই নাওখন যে দেখিলে, এই নাওখনে আকৌ ৰাতিও যায়, বহুত বেলেগ হেৰিয়ৰো যায় নাও, কিন্তু এইখন মানে ৰাতিও যোৱা দেখা পাইছোঁ। পুৰা ৰাতি মানে ধুনীয়াকৈ লাইটিং ভিতৰৰ লাইটখিনি দেখা পোৱা যায় আন্ধাৰত। ইয়াৰ পৰা ধুনীয়াকৈ দেখা পায় আৰু কেতিয়াবাতো মিউজিকো চলি থাকে। আৰু এতিয়া মই ভিতৰলৈ যাওঁ, বাহিৰখন পুৰা চেঁচা হৈ আছে। ভিতৰত ইমান দিগদাৰ নাই, ভিতৰত আমি হিটাৰ লগোৱা ষ্টাৰ্ট কৰিলোঁ যে সেইকাৰণে ভিতৰত পুৰা গৰম হৈ থাকে পুৰা। এইখিনি আমি লাঞ্চত খাম মানে ভাতৰ লগত, সেইকাৰণে মই অভেনতে এনেকৈ দি দিছোঁ আৰু কম তেলত। এনেও আমি তেল বহুত খোৱা হৈছে, অলপমান বোলো তেলটো কমাই দিওঁ খোৱা, সেইকাৰণে এনেকেই কৰিছোঁ আৰু আজি। মই চাওক মই পুৰা পেক হৈ আহিছোঁ, এনেকৈ হেণ্ড গ্লভছ লগাই আহিছোঁ, পুৰা ঠাণ্ডা পৰিছে। অকণমান কিনকিনকৈ স্ন' পৰি আছে যে, মানে স্ন'টো কি হ'ল পৰাৰ লগে লগে গলি হৈ গৈছে, সেইকাৰণে পুৰা ঠাণ্ডা। গাড়ীবিলাক দেখিছেনে, যিমানে দামী গাড়ী হওক ৰ'দে বৰষুণে এনেকৈ ৰাস্তাতে থাকে। আৰু এটা ইণ্টাৰেষ্টিং কথা, সেইটো লৈ মই বাৰু ভালকৈ ভিডিঅ' এটাও কৰিম। এইবিলাক গাড়ীবিলাক আমাৰ ইণ্ডিয়াত হ'লে কি হ'ল ঘৰৰ দুৱাৰমুখতে ধুব পাৰি, ইয়াতে কিন্তু গাড়ী ঘৰৰ দুৱাৰমুখত থাকিলেও বাহিৰত ধুব নোৱাৰি। ধোৱাৰ কাৰণে ঠাই দিয়া থাকে, সেই পাৰ্টিকুলাৰ ঠাইতহে ধুবলৈ দিয়া হয়। বাইচান্স যদি ধুলে বহুত ডাঙৰ ফাইন। আৰু ঘৰত কৈছিলোঁ যে খ্ৰীষ্টমাছ ট্ৰীজোপাৰ কাৰণে অকণমান ডেক'ৰেশ্যনৰ বস্তু আনি দোকানখনলৈ গৈ আছে। এতিয়া আন্ধাৰে হৈ গ'ল, কিন্তু দোকানখনৰ আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ, যেতিয়া মই প্ৰথম ইয়ালৈ আহিছিলোঁ আৰু আমি দুয়োটাই গ'লোঁ দোকানখনলৈ যাবলৈ, মানে গাড়ীতেও যাব পাৰি বা এইটো মই এতিয়া যেনেকৈ আহিছোঁ এইটো শ্বৰ্টকাট হয় আৰু ঘৰৰ ওচৰতে। সেই শ্বৰ্টকাটটো আমি আগতে নাজানিছিলোঁ, এবাৰ গুগলত চাইছিলোঁ আৰু চাওঁতে মানে গুগলে এটা লোকেশ্যন দেখুৱালে, সেই লোকেশ্যনটোৰ হিচাপত আমি দুয়োটাই এদিন গৈ আছোঁ আৰু ধুনীয়াকৈ গৈ পালোঁ নহয় মেইন হাইৱে টাইপৰ, আৰু অকল তাতে হাইৱেটোৱে আছিলে, সেইটো মানে খোজকাঢ়িবলৈ এক্সট্ৰাকৈ ৰাস্তা নাই আৰু অকল হাইৱেটো। এতিয়া যেনেকৈ এইটো হাইৱে, মই যোনটো দি গৈ আছোঁ সেইটো এটা ফুটপাথ হয় আৰু এইফালেদি আহজাল যে আছে ৰঙাখিনি, এইফালে চাইকেলবিলাক যায়, তেনেকুৱা ৰাস্তা নাছিলে সেইটো ঠাইত। আমি গৈ আছোঁ ফুটপাথ পাম বুলি আগলৈকে, কিন্তু নেটত চাই যে গৈ আছোঁ তাৰপিছতে এটা ঠাইত অলপো ফুটপাথ নথকা নিচিনা দেখা পালোঁ আৰু তাৰপিছত এইপিনে এতিয়া আমাৰ ভয়ো লাগিছে কি হ'ব এতিয়া। তাৰপিছত মোক কৈছে পুলিচে আমাক আজি ধৰিব। মই তেতিয়া প্ৰথম ময়োতো একো নাজানো, মোৰো লাগিছে অলপ ভয়। তাৰপিছত এনেকৈ গৈ আছোঁ আৰু ভয়ে আৰু তাৰপিছত ইয়াতে কি হয় দেখিছে, আপুনি এতিয়া ভিডিঅ'ত দেখিছে আৰু এখন গাড়ীও হৰ্ণ মাৰা নাই, মন কৰিছেনে? খালি গাড়ী যোৱা চাউণ্ডটো শুনা পাইছে, কিন্তু হৰ্ণৰ শব্দ শুনিছে জানো? ইয়াত মানে এইটো হৰ্ণ ছিষ্টেমটো নাই। বাইচান্স যদি আপুনি কিবা এটা ভুল কৰি আছে বা আগৰ গাড়ীখনে কিবা ভুল কৰিছে, তেওঁ কিবা মানে ছিগনেল দিব বিচাৰে, তেতিয়াহে হৰ্ণটো মাৰিব, আদাৰৱাইজ হৰ্ণটো কেতিয়াও নামাৰে। মানে হৰ্ণটো মাৰা মিনছ ড্ৰাইভাৰজনৰ অলপ খং উঠিছে, আননেচেচাৰী এনেই হৰ্ণ নামাৰে আৰু। এনেকৈ গৈ থাকোঁতে এখন গাড়ীত ল'ৰা কেইটামান গৈছিলে, তাৰপৰা ল'ৰাকেইটাই দেখা পালে আমাক, আমি ভুল ৰাস্তাতে গৈছোঁ, তাতে ফুটপাথেদি যোৱা নাই, ফুটপাথ থাকিলেহে খোজকাঢ়িব পাৰি, মেইন ৰাস্তাটো খোজকাঢ়িব নোৱাৰিছোঁ, ভুল হৈছে আমাৰ।
ল'ৰাকেইটাই আমাক গোটাবলৈ হৰ্ণ মাৰিলে। এটা ওচৰতে পুলিচৰ গাড়ী এখন পাৰ হৈ গ'ল। আমাৰ দুয়োটাৰে এনেকুৱা ভয় লাগিছে। তাৰপিছত কি কৰোঁ আৰু, সি মোক কৈছে ব'ল উভতি যাওঁ। মই বোলো এই পাবলৈ হৈছে, উভতি নাযাওঁ আৰু, কি হয় দেখা যাব, ভগৱানৰ নাম নাই, আমিতো ভুল কৰা নাই, গুগলত চাইহে ভুল কৰিছোঁ। আমাক কোনোবাই সুধিলোঁ মানে আমি ক'ম এনেকৈ আহিছিলোঁ, গুগলে ভুল কৰাই দিছে। তাৰপিছত তেনেকৈ গ'লোঁ গৈ আছোঁ। তাৰপিছত কিবাকৈ আঁতৰৰ পৰা আমি দেখা পালোঁ আৰু দোকানখনৰ নাম ধুনীয়াকৈ ডাঙৰকৈ লিখা আছে, সেইকাৰণে আঁতৰৰ পৰা দেখা পায়। তাৰপিছত মই বোলো এইটো নাম লিখা আছে, পালোহি আৰু। তাৰপিছত কি হ'ল, চাৰিআলি টাইপ আছিলে আৰু এটা ঠাই, ছিগনেল পইণ্ট তেনেকুৱা নাই, খালি মানে চাৰিআলি টাইপ এনেকৈ আছে। আমি সেইটো ঠাইত মাজত পুৰা একেবাৰে ৰখি দুইটা হাতত ধৰি শুৱে পাৱে চাইছোঁ গাড়ী আহিছেনে নাই। তাৰপৰা অলপ সময় নহা সুযোগতে পূৰা দৌৰ দিছোঁ, মানে কোনোবাই দেখে বুলি পূৰা দৌৰ দিছোঁ। বহুত ইণ্টাৰেষ্টিং আছিলে সেই দিনটো, মানে এইখন দোকানলৈ আহিলে সেই দিনটোৰ কথা মানে সদায় মনত পৰে। আজিও মোৰ কিন্তু মনত পৰিছিলে, মই বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। তাৰমানে কি হয়, যদি ফুটপাথেদি আপুনি নাহে বা ৰাস্তা দি খোজকাঢ়ি আছে বা কিবা কৰি আছে, বাই চান্স যদি আপোনাৰ এক্সিডেণ্ট হ'ল, কিবা হ'ল, ইঞ্চুৰেঞ্চৰ পৰা আপুনি কেতিয়াও পইচা নাপায়। যদি আপুনি ক্লেইমো কৰে, সেইটোতো আপোনাৰ সেই দুখ, ইজন গাড়ীখনৰতো দুখ নহয়, আগৰখনৰ মহিলা দিলে গাড়ীখনৰ কিন্তু কেতিয়াও দুখ নহ'ব, আপোনাৰ দুখ। কাৰণ কিয়, আপোনাৰ ৰাস্তা দি খোজকাঢ়িবলৈ দিয়া নাই, তাৰ কাৰণে দিয়া হৈছে ফুটপাথে গৈ যদি আপুনি ৰাস্তা দি যায়, সেইটোতো দুখটো কাৰ হ'ব, নিজৰ হ'ব ন। সেইকাৰণে ইঞ্চুৰেঞ্চ তেতিয়া সেইটো কেতিয়াও মানে হেৰি নিদিয়ে আৰু, ইঞ্চুৰেঞ্চ ক্লেইম কৰিলেও ফ্ৰী নাপায় আৰু। মোক পাই গৈছোঁ, অলপমান পটাপট আন্ধাৰ হ'ল কাৰণে পাইছোঁহি আৰু। খ্ৰীষ্টমাছ ট্ৰী ডেক'ৰেশ্যনৰ এইবিলাক চব, এইবিলাক বলবিলাক কালাৰিং ধুনীয়া। আৰু ইয়াৰে এনেকুৱা এটা বাকেটত 9 ইউৰো আৰু। মই হেণ্ড গ্ল'ভছটো খুলি লওঁ, ভিতৰত বেছি ঠাণ্ডা নাই আৰু। পিংক কালাৰ খ্ৰীষ্টমাছ ট্ৰী, এইবিলাক চব কি তেতিয়া এই বগা খ্ৰীষ্টমাছ জোপাৰ দামটো অকণমান বেছি, গ্ৰীণ কালাৰ জোপাত কৰি আৰু 200 ইউৰো এইজোপা খ্ৰীষ্টমাছ ট্ৰী ডেক'ৰেশ্যনৰ এইবিলাক চববোৰ আৰু ধুনীয়া। সেইটো মৰম লাগিছে হাঁহ, এইটোৰ দাম হৈছে 10.99, 1 চেণ্ট কম। সেইফালে এজোপা খ্ৰীষ্টমাছ ট্ৰী, এইটো মিকি মাউচ ভাল লাগিছে। মানে ডিজাইনটো লৈ দামবিলাক ভাল লাগিছে। এইটো মৰম লাগিছে, এইকেইটা কি মৰম লাগিছে, এইকেইটা নিব লাগিব। আৰু এইকেইটাও ভাল লাগিছে, কি মৰম লাগিছে, কিউট। এইটো মৰম লাগিছে। চব ফালে খ্ৰীষ্টমাছৰ ডেক'ৰেশ্যনৰ বস্তু ধুনীয়াকৈ সজাই ৰাখিছে। লাইট এইফালে লাইট, এইটো ষ্টাৰ লাইটটো লাগিছিলে, কিন্তু দামটো অলপ বেছি, অকণমান কম দামী হ'লে ভাল আছিলে। মানে ষ্টাৰটো খ্ৰীষ্টমাছৰ ওপৰত দিবলৈ ভাল হ'ব। এতিয়া চাওক কি ধুনীয়া কিউট, মানে কিছুমানে ঘৰৰ বাহিৰত গাৰ্ডেনত লগাই আৰু। এইখিনি চাওক কি ধুনীয়া, কি মৰম লাগিছে। আৰু সান্তা ক্লজ, এয়া আৰু খ্ৰীষ্টমাছ ট্ৰীবিলাক কেনেকৈ পেকেটত থাকে মই দেখুৱাই আছোঁ। এইবিলাকতো এনেকৈ খোলা কৰি ৰাখিছে, মানে ধৰক মই কথাটো কৈছোঁ, যদি আপুনি বোলে এজোপা গছ ল'ব বিচাৰিছে, দেন ইয়াতে আপোনাৰ নাম্বাৰটো থাকে, কিমান চেণ্টিমিটাৰৰ, এইটো হিচাপত চাই পেলাই তাৰপিছত এই কাৰ্টনকেইটাত বিচাৰিব লাগিব, ক'ত নাম্বাৰটো একে হ'ব লাগিব এই কাৰ্টনকেইটাত। তাৰপৰা ইয়াৰ পৰাই আপুনি উঠাই লৈ যাব লাগে আৰু। খ্ৰীষ্টমাছ ট্ৰীৰ লগতে এইবিলাক গ্ৰিটিংছ কাৰ্ড, নিউ ইয়েৰ ষ্টাৰ্ট হ'ব যিহেতু, খ্ৰীষ্টমাছতে গ্ৰিটিংছ কাৰ্ডবিলাক দি দিয়ে। ইয়াতে চাওক ধুনীয়া গ্ৰিটিংছ কাৰ্ড আছে। আৰু এয়া চাওক পাইন গছৰ গুটিটো কালাৰ কৰি ডেক'ৰেশ্যনত ইউজ কৰে আৰু। এইবিলাক নেমু ড্ৰাই কৰি তেনেকৈ থৈছে। তাৰপিছত এয়া আৰ্টিফিচিয়েল আপেল, তাৰপাছত মাৰ্কেটৰ লগতে এইবিলাক চব অৰিজিনেল প্লাণ্ট। আৰু এয়া চাওক ধুনীয়া অৰ্কিডৰ গছ,
কি ধুনীয়া ধুনীয়া কালাৰৰ আছে এইটো আমাৰ ঘৰত আছে এতিয়া বৰ্তমান আৰু বগাটো নিছিলোঁ সৰি গ'ল এয়া চাওক কি ধুনীয়া ধুনীয়া এইবিলাক চব অৰ্কিড এইটো চাওকচোন য়েল্লো কালাৰৰ কি ধুনীয়া লাগিছে এইবিলাক চব অৰ্কিড বেলেগ বেলেগ ডিফাৰেণ্ট ডিফাৰেণ্ট টাইপৰ অৰ্কিড মোৰ বহুত ভাল লাগিছে এনেকৈ ৰাউণ্ড কৰি থোৱা আছে আৰু অৰ্কিডবিলাকত দিয়া মেডিচিন আৰু এটা বস্তু দেখা চাব দেই এই ইয়াত চাওকচোন কলগছ এয়া কলগছ দেই এইবিলাক এইখিনি গোটেই পুৰা গ্ৰীনাৰী গ্ৰীনাৰী গোটেইখন আৰু আগতে দেখুৱাইছিলোঁ যে এইটো চাওকচোন এয়া এইটো দিয়া আছে মানে কিমান পানী দিব লাগিব তাৰপিছত কিমান টেম্পাৰেচাৰত ৰাখিব লাগে দি থোৱা আছে দেখিছেনে এনেকৈ চাব পাৰি এনেকৈও চাব পাৰি নাইবা QR কোডটো স্কেন কৰি চাব পাৰি আৰু এইটো উইণ্ড মিল তাৰপিছত এইফালে কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰাই থৈছে এইয়াকে ধুনীয়া ধুনীয়াকৈ খ্ৰীষ্টমাছত এনেকৈ মেলা চেলা হৈ যে এইবিলাক পূৰা দেখাই থৈছে আৰু ধুনীয়া লাগিছে মাছ অহাৰ কাৰণে এইবিলাক চাওক ফেৰেডো চকলেট কি ডাঙৰ ডাঙৰ এয়া কি ডাঙৰ ডাঙৰ চাইজৰ ফেৰেডো আৰু এইকেইটা চান্তা দোকানখনৰ পৰা আহোঁতে আহোঁতে পূৰা আন্ধাৰে হৈ থাকিলে এইবিলাক চাওঁ পূৰা একেবাৰে এতিয়া যাওঁ আৰু আজি পিছত আমাৰ ডিনাৰৰ ইনভিটেশ্যনো আছে তাতো যাব আছে এতিয়া যাওঁগৈ আৰু দাদাহঁতৰ ঘৰত আহি ভিডিঅ' বনাবলৈ একেবাৰে পাহৰি থাকিলোঁ তাৰপিছত পূৰা লেকচাৰ মাৰি গোটেইকেইটাই মাও আহি ভাল পাইছে আজি প্ৰথম আহিছে কাৰণে মা আৰু বহুত এনজয় কৰিলোঁ চাহ তাহো খালোঁ আৰু লগতে চলি আছে বেহাৰ বাৰী আউটপোষ্ট সেয়াও এনজয় কৰি আছোঁ আৰু এতিয়া ডিনাৰৰ কাৰণে ৰেডি কৰিব লৈছোঁ দাদাক মই সুধি আছোঁ দাদা আজি কি আছে আৰু দাদাও এইফালে পুৰা পুৰা এইবিলাক কিয় টিচু পেপাৰ ওলাই আছে আমি অসমীয়া মানুহে আহিছোঁ জাৰ্মান মানুহ অহা নাই নহয় আমি হাতেদিহে খাম এতিয়া চামুচেদিতো নাখাওঁ বহুত ভালকে খুৱাই বাই ঠিক আছে আহিছো দেই নাই নাই সদায় কৈছে মই বহুত খালোঁ বাই বাই হাতৰ ঘৰৰ পৰা আহি পেলাই এতিয়া আমাৰ এপাৰ্টমেণ্টে পালোঁ আৰু এপাৰ্টমেণ্টৰ এতিয়া খ্ৰীষ্টমাছ আহি আছে কাৰণে সকলোবোৰ এপাৰ্টমেণ্টৰ তলত এনেকৈ অলপ ডেক'ৰেশ্যন কৰে আৰু লাইটেদি আমাৰ এপাৰ্টমেণ্টৰ তলতো কৰিছে অলপমান এনেই আৰু আজি ভিডিঅ'টো চাই বাৰু কেনেকুৱা লাগিলে প্লিজ জনাব আৰু দিনে দিনে ভিডিঅ' লৈ আহিম টিল দেন টেক কেয়াৰ বাই বাই